মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালে আছা নিশ্চয়। আজি মই তোমালোকৰ কাৰণে আমি আৰু আমাৰ পৰিৱেশৰ পৰা এটা পাঠ লৈ আহিছোঁ। এই পাঠটো পঞ্চম শ্ৰেণীৰ কাৰণে। পাঠৰ নাম জীৱন ধাৰণৰ প্ৰণালী। আহাচোন জীৱন ধাৰণৰ প্ৰণালীৰ ওপৰত অকণমান আলোচনা কৰোঁ। আমি কিছুমান ছবি চাওঁ আহা। তোমালোকৰ কাৰণে আজি মই কেইবাখনো ছবি লৈ আহিছোঁ। তাৰ ভিতৰত এই প্ৰথমখন ছবি তোমালোকক দেখুৱাইছোঁ। চোৱাচোন প্ৰথমখন ছবিত কি দেখিছা? কিছুমান মানুহে আমাৰ দৰে নহয় কিন্তু মানুহবিলাক আমাৰ দৰে নহয়, অকণমান বেলেগ ধৰণৰ কাপোৰ কানি পিন্ধা মানুহ। তেওঁলোকে কাপোৰ পিন্ধা নাই, জন্তুৰ ছাল পিন্ধিছে আৰু জন্তুৰ ভেক ধৰি হাতত চকা অস্ত্ৰ লৈ তেওঁলোকে জংঘলত জন্তু চিকাৰ কৰিবলৈ গৈছে, হয়নে? এইখন ছবিত চোৱা, ইয়াত আকৌ মানুহবোৰে কাপোৰে পিন্ধা নাই। তেওঁলোকে কি কৰিছে? শিলেৰে জুই জ্বলাই আছে আৰু এজনে খৰি জেপি আছে। আনজনে কি কৰিছে? এটা হৰিণা এটা মাৰি লৈ আহিছে। তাত তেওঁলোকে কি কৰি খাব? পুৰি খাব। তেনেকুৱা ধৰণৰ ছবি এইখন, হয়নে? ঠিক আছে, ইয়াৰ পিছত আমি বেলেগ ছবি এখন চাওঁ আহা। এই ছবিখন চোৱা এইবাৰ। ইয়াতো আগৰ ধৰণে দুজন মানুহে কাপোৰ একেবাৰে পিন্ধা নাই, হয়নে? ডাঙত হৈ আছে। তেওঁলোকে শিলেৰে জুই জ্বলাই লৈছে আৰু তাত খৰি জাপি আছে। এইখন ছবিত চোৱা, কেইবাজনো মানুহ ইয়াতে কোনোবাই শিলৰ অস্ত্ৰ বনাই আছে, কোনোবাই শিলৰ অস্ত্ৰ হাতত লৈ আছে, কোনোবাই ধনুকাঁড়েৰে চৰাই চিকাৰ কৰি আছে, হয়নে? তেনেকুৱা ধৰণৰ ছবি। এওঁলোকেও কাপোৰ পিন্ধা নাই, তেওঁলোকে জন্তুৰ ছাল নাইবা গছৰ বাকলি পিন্ধি লৈছে। এইবাৰ একেলগে দুখন ছবি দেখুৱাইছোঁ। চোৱাচোন প্ৰথম ছবিখনত কিছুমান মানুহ শুই আছে, এজন বহি আছে, মুঠতে জিৰণি লৈছে আৰু এজনে পহৰা দি আছে। তেওঁলোকৰ হাতত জন্তুৰ হাড় নাইবা শিলৰ অস্ত্ৰ। আৰু আনফালে চোৱাচোন, জন্তুৰ ছাল ৰ'দত শুকাইছে আৰু এজনে বেজীৰে জন্তুৰ ছাল চিলাই কৰি আছে। তাৰমানে পিন্ধিবলৈ তেওঁলোকে ব্যৱস্থা কৰিব। এইখন ছবিত চোৱা এইবাৰ, মানুহবিলাকে কাপোৰ পিন্ধিছে, যদিও নামমাত্ৰ কাপোৰ, আৰু মানুহবিলাকে জুপুৰি সাজি থাকিবলৈ লৈছে। তেওঁলোকে জীৱ জন্তুও পুহিছে আৰু কিছু পৰিমাণে খেতিও কৰিছে। তথাপি হাতত কিন্তু শিলৰ অস্ত্ৰ নাইবা জন্তুৰ হাড়ৰ অস্ত্ৰ, হয়নে? ভালদৰে ছবিখন চোৱাচোন, দেখা পাবা। আমি ইতিমধ্যে বিভিন্ন ছবি চালোঁ। এতিয়া আহা, তোমালোকক জীৱন ধাৰণৰ প্ৰণালী সম্পৰ্কে কিছু কথা আমি আগবঢ়াইছোঁ। ইয়াতে কথাখিনি আলোচনা কৰোঁ। প্ৰাচীন কালত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী এতিয়াৰ দৰে নাছিল। সেই সময়ত মানুহে খাদ্য, বাসস্থান আৰু বস্ত্ৰৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল। তেওঁলোকে চিকাৰ কৰি পোৱা প্ৰাণীৰ মঙহ আৰু গছৰ ফল মূল, গুটি, শিপা, বনৰীয়া শস্য আদি সংগ্ৰহ কৰি খাইছিল। সেই সময়ত তেওঁলোকে সকলো বস্তু কেঁচাই খাইছিল। খাদ্য সংগ্ৰহৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰোঁতে ৰ'দ, বৰষুণ, শিলাবৃষ্টি, ধুমুহা আদিৰ পৰা ৰক্ষা পাবলৈ ডাঙৰ গছৰ খৰং, পৰ্বতৰ গুহা আদিত আশ্ৰয় লৈছিল। তেওঁলোকে লজ্জা নিবাৰণৰ বাবে গছৰ বাকলি, পাত, প্ৰাণীৰ ছাল আদি পিন্ধিছিল। বনৰীয়া প্ৰাণী, বিষাক্ত সাপ আদিৰ পৰা সুৰক্ষাৰ বাবে সকলো সময়তে তেওঁলোকে দল বান্ধি ফুৰিছিল। এইদৰে দল বান্ধি ফুৰাৰ বাবে মানুহে ইজনে সিজনক সহায় সহযোগ কৰা, দলৰ নেতৃত্ব দিয়া আদি গুণবোৰ স্বতঃস্ফূৰ্তভাৱে আহৰণ কৰিছিল। ছবিবোৰ চালা আৰু ছবিবোৰ চাই আমি কিছুমান আলোচনা কৰিলোঁ আৰু মই কিছুমান তোমালোকক কথা ক'লোঁ, হয়নে? এই কথাবোৰ বুজি পাইছা নিশ্চয়। যদি বুজি পাইছা তেতিয়াহ'লে এতিয়া কোৱা, আদিম মানুহে কিয় দল বান্ধি ফুৰিছিল? তেওঁলোকে দল বান্ধি ফুৰাৰ কাৰণ কি? পাৰিবানে ক'বলৈ কথাখিনি? মই সোধা কথাটো ক'বলৈ পাৰিবা? যদি পাৰা তেতিয়াহ'লে এটা কাম কৰা, তুমি এই কথাখিনি তোমাৰ বহীত লিখা। লিখি বিদ্যালয় খুলিলে ছাৰ বাইদেউক দেখুৱাবা, ঠিক আছে? যদি কিবা অসুবিধা পোৱা তেতিয়াহ'লে তুমি এটা কাম কৰা, ভিডিঅ'টো বেক কৰি আগৰ কথাখিনি আকৌ এবাৰ শুনি লোৱা। তাৰ পৰা তুমি বুজি লোৱা আৰু লিখা। এতিয়া আকৌ কিছুমান ছবি চাওঁ আহা। এই ছবিখন চোৱাচোন, দুজন মানুহে কি কৰিছে চোৱা। হাতত বাঁহৰ বা কাঠৰ মাৰি এডাল লৈ এচটা কাঠৰ ওপৰত তেওঁলোকে ঘূৰাই আছে, হয়নে? তাৰ পৰা কি হ'ব? গৰম উঠিলে ফিৰিঙতি ওলাব আৰু ফিৰিঙতিখিনি ফুৱাই তেওঁলোকে জুই জ্বলাব। তেনেকুৱা ধৰণৰ ছবি এইখন ছবি চোৱা। এইখন ছবিত এজন মানুহে কি কৰিছে চোৱাচোন। দুচটা শিল লৈ
তাত কি কৰি আছে, এটা শিল আনটো শিলৰ ওপৰত মাৰিছে আৰু জুই জ্বলাইছে। ইয়াত আকৌ কিছুমান মানুহে জুই জ্বলাই লৈছে আৰু কিবা এটা জন্তু তেওঁলোকে পুৰি খোৱাৰ যোজা চলাইছে। এতিয়া আহা এই ছবিবোৰ চালোঁ, ছবিবোৰৰ পৰা কিছুমান কথা আলোচনা কৰোঁ। মন কৰা, তেওঁলোকে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰি থকা অৱস্থাত ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল। ইয়াত মই তেওঁলোকৰ কথা মানে কাৰ কথা বুজাইছোঁ বুজি পাইছানে? আদিম মানৱৰ কথা। সেই ফিৰিঙতিয়ে শুকান ডালপাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল। জুইৰ আৱিষ্কাৰে মানৱ সভ্যতাৰ অগ্ৰগতিৰ এক বিশেষ অধ্যায় ৰচনা কৰিছিল। আৰু কিছুমান ছবি চাওঁ আহা। এই ছবিখনত মই দেখুৱাইছোঁ তোমালোকক বিভিন্ন ধৰণৰ শিলৰ অস্ত্ৰ, শিলৰ পৰা তৈয়াৰ কৰা বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন ধৰণৰ সঁজুলি, এইবিলাক আদিম মানৱবিলাকে ব্যৱহাৰ কৰিছিল বিভিন্ন চিকাৰ কৰিবলৈ নাইবা গছৰ গুটি আদি গুৰি কৰিবলৈ। এইখন ছবিত চোৱা, ইয়াত মই দুখন ছবি লগাই একেলগে দেখুৱাইছোঁ। প্ৰথম ছবিখনত মই কিছুমান শিলৰ পৰা তৈয়াৰ কৰা অস্ত্ৰ শস্ত্ৰ দেখুৱাইছোঁ আৰু তাৰ লগতে একেলগে জন্তুৰ দাঁতৰ পৰা তৈয়াৰ কৰা অস্ত্ৰ কিছুমান দেখুৱাইছোঁ। আনফালে এইখন ছবিতেই এডল মানুহে হাতত চকা অস্ত্ৰ লৈ তেওঁলোকে শিলৰ অস্ত্ৰ হওক, জন্তুৰ দাঁতৰ পৰা বনোৱা অস্ত্ৰ হওক, এইবিলাক লৈ তেওঁলোকে দল বান্ধি ঘূৰি ফুৰিছে। জানি লওঁ আহা। আদিম মানুহে বিভিন্ন কামত শিলৰ দ্বাৰা নিৰ্মিত সঁজুলি ব্যৱহাৰ কৰিছিল, কিয়নো শিল সকলো ঠাইতে পোৱা গৈছিল। এই শিলৰ সঁজুলিবোৰ নিজৰ কামৰ উপযোগীকৈ গঢ় দি বিভিন্ন কামত যেনে চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ ব্যৱহাৰ কৰিছিল। তেওঁলোকে ছবি আঁকিবলৈ শিলৰ জোঙা আৰু মিহি সঁজুলি ব্যৱহাৰ কৰিছিল। আজৰি সময়ত তেওঁলোকে আশ্ৰয় লোৱা গুহাবোৰত দৈনন্দিন জীৱনৰ লগত মিল থকা কিছুমান ছবি যেনে চিকাৰ কৰা, নাচি থকা আদিৰ ছবি আঁকিছিল। তাৰ উপৰি চৌপাশে দেখি থকা বিভিন্ন প্ৰাণী, চৰাই, ফুল আদিৰ ছবিও আঁকিছিল। এই ছবিবোৰত প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ ৰং বলাই অতি আকৰ্ষণীয় কৰি তুলিছিল। মধ্যপ্ৰদেশৰ ভূপালৰ ভীমবেটকা গুহাৰ ভিতৰত এনেধৰণৰ প্ৰাচীন কালত সেই সময়ৰ মানুহে অঁকা বিভিন্ন ছবি এতিয়াও দেখিবলৈ পোৱা যায়। শিলেই সেই যুগৰ প্ৰধান ব্যৱহৃত সঁজুলি আছিল বাবে সেই সময়ছোৱাক শিলৰ যুগ বুলি কোৱা হয়। মনত ৰাখিবা দেই কথাখিনি। এতিয়া এই কথাখিনিৰ লগত মিলাই তোমালোকক মই কিছুমান ছবি দেখুৱাইছোঁ, চোৱাচোন। আদিম মানুহবিলাকে আজৰি পৰত কি ধৰণে ছবি আঁকিছিল আৰু ভীমবেটকা গুহাৰ ভিতৰত দেখা পোৱা কিছুমান ছবি তোমালোকৰ কাৰণে মই ইয়াতে আগবঢ়াইছোঁ। তোমালোকৰ পাঠ্যপুথিতো আছে আৰু মই ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰিও তোমালোকৰ কাৰণে ছবি কিছুমান আগবঢ়াইছোঁ। চোৱাচোন ছবিখিনি। মই ইতিমধ্যে কোৱা কথাখিনি তোমালোকে বুজি পাইছা নিশ্চয়। ছবিবিলাকো চাইছা, ছবিবিলাকৰ পৰাও তোমালোকে বহু কথা বুজি পাইছা। এতিয়া আহা, মই তোমালোকক কিবা এটা সুধিম। আদিম মানুহে শিলক কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল ক'ব পাৰিবানে? যদি পাৰা তেতিয়াহ'লে এটা কাম কৰা, তুমি ভিডিঅ'টো ইয়াতে পজ কৰি ৰাখি ৰখাই দি তুমি প্ৰশ্নটোৰ উত্তৰটো লিখা আৰু বিদ্যালয় খুলিলে ছাৰ বাইদেউক দেখুৱাবা, ঠিক আছে? জানি লওঁ আহা। প্ৰাচীন কালত মানুহৰ জীৱন বৰ কষ্টকৰ আছিল যদিও বৰ সহজ সৰল আছিল। দল বান্ধি চিকাৰলৈ যোৱা বা খাদ্য সংগ্ৰহ কৰিবলৈ যোৱাটো তেওঁলোকৰ বাবে আমোদজনক আছিল। সকলোৱে একেলগ হৈ কামবোৰ কৰিছিল। খাদ্যবস্তু যি পাইছিল সকলোৱে মিলি ভগাই খাইছিল। ভৱিষ্যতৰ বাবে সাঁচি ৰখাৰ কথা তেওঁলোকে ভবা নাছিল। বিনিময় প্ৰথাৰ দ্বাৰা তেওঁলোকে নিজৰ ভাগত বেছিকৈ থকা খাদ্যবস্তুবোৰ পৰস্পৰৰ মাজত সাল সলনি কৰি নিজৰ বাবে দৰকাৰী বস্তুৰ চাহিদা পূৰণ কৰিছিল। বুজি পাইছা নহয়? বিনিময় প্ৰথা মানে কি? এজনে সংগ্ৰহ কৰা বস্তুৰ পৰা নিজৰ বাবে প্ৰয়োজনীয়খিনি ৰাখি অৱশিষ্টখিনিৰে আন কোনোবাৰ লগত যদি কিবা বেলেগ বস্তুৰ লগত সাল সলনি কৰে, ধৰা হ'ল এজনে মাংস বেছিকৈ পাইছে, আন কোনোবা এজনে যদি মাছ মাৰি আনিছে, তেতিয়াহ'লে নিজৰ বাবে মাংস যিখিনি লাগে সেইখিনি ৰাখি অৱশিষ্টখিনিৰে মাছৰ লগত সাল সলনি কৰা, এনেকুৱা ধৰণৰ প্ৰথাকে বিনিময় প্ৰথা বুলি কোৱা হয়। মানুহে নিজৰ সৃষ্টি উন্নত কৰাৰ বাবে অতীতৰ পৰাই চেষ্টা চলাই আহিছে। বুদ্ধি আৰু একাগ্ৰতাৰ ফলত কিছুমান মানুহে সৃষ্টিৰ নতুন নতুন কৌশল আয়ত্ত কৰিছে। সময়ৰ লগে লগে আদিম মানৱৰ জীৱন প্ৰণালী উন্নত হ'বলৈ ধৰিছিল।
পিছে সকলো ঠাইতে এই পৰিৱৰ্তনবোৰ একে সময়তে হোৱা নাছিল। এতিয়াও পৃথিৱীৰ বিভিন্ন ঠাইত চিকাৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱন যাপন কৰা মানুহৰ সম্ভেদ পোৱা যায়। এতিয়া কোৱা, আদিম যুগৰ মানুহে নিজৰ লাগতিয়াল বস্তুৰ অভাৱ কেনেকৈ পূৰণ কৰিছিল? পাৰিবানে ক'ব? যদি পাৰা তেতিয়াহ'লে তোমাৰ বহীত লিখি দিয়া। যদি সহায় লাগে, ইয়াতে ছবি কিছুমান আগবঢ়াইছোঁ, ছবিবোৰ ভালদৰে চোৱা আৰু চিন্তা কৰি লিখা। হাজাৰ হাজাৰ বছৰ ধৰি চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী মানুহৰ মনলৈ খেতিৰ কথা অহাই নাছিল। তেওঁলোকে অঘৰী অৱস্থাৰ পৰা খেতি কৰা অৱস্থা পাবলৈ বহু বছৰ লাগিছিল। আহাচোন, অঘৰী অৱস্থাৰ পৰা খেতি কৰা অৱস্থা পাবলৈ কেনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটিছিল তাৰে মাজৰ এটা ঘটনা তোমালোকক ক'বলৈ লৈছোঁ। শুনিবানে? আহা তেতিয়াহ'লে। এসময়ত এটা হ্ৰদৰ পাৰত পানীক নামৰ এটা দলে বাস কৰিছিল। সেই দলটোত পুৰুষ, মহিলা আৰু ল'ৰা ছোৱালী মিলি প্ৰায় 25জনমান মানুহ আছিল। সেই সময়ত তেওঁলোকে আমি পিন্ধাৰ দৰে কাপোৰ কানি নিপিন্ধিছিল। তেওঁলোকে কেৱল প্ৰাণীৰ ছাল আৰু গছৰ বাকলিহে পিন্ধিছিল। পুৰুষসকলে প্ৰয়োজন অনুসৰি আহাৰ বিচাৰি অৰণ্যত ঘূৰি ফুৰিছিল। তেওঁলোকে প্ৰাণী, মাছ, কাছ, কেঁকোৰা আদি য'ত যি পাই ধৰি আনি পৰিয়ালৰ ওচৰলৈ উভতি আহিছিল। দিনৰ ভাগত মহিলা আৰু শিশুসকলে অৰণ্যত ফল মূল বিচাৰি ফুৰিছিল। এনেদৰে খাদ্য সংগ্ৰহ কৰি ঘূৰি ফুৰোঁতে তেওঁলোকৰ এইটো দৃষ্টিগোচৰ হ'ল যে গছৰ গুটি মাটিত কিছুদিন পৰি থকাৰ পিছত আকৌ একেধৰণৰ গছ গজি উঠে আৰু একেই ফল ধৰে। তেওঁলোকে অভিজ্ঞতাৰ পৰা বুজি উঠিল যে জীপাল মাটিতহে গছ-গছনিৰ গুটিবোৰ সোনকালে গজি উঠে। তেওঁলোকে থকা ঠাইৰ ওচৰে পাজৰে নিজে বীজ পুতি গছপুলিৰ বৃদ্ধি কেনেকৈনো হয় লক্ষ্য কৰি বৰ আনন্দ পোৱা হ'ল। এনেবোৰ কাৰণতেই তেওঁলোকে একেখন ঠাইতেই নভবা নিচিন্তাকৈয়ে বহুদিন ধৰি থাকি গৈছিল। তেওঁলোকে পিছে তেতিয়ালৈকে নিজে ভালদৰে খেতি কৰাৰ কথা ভবাই নাছিল। পিছে সদায় দিনবোৰ একেদৰে নাযায়। এদিন কেকয় নামৰ এটা শক্তিশালী দল আহি পানীকসকলক খেদি পঠিয়ালে। এতিয়া পানীকসকল যায় ক'লৈ? উপায় নাপাই তেওঁলোকে এখন সৰু হাবিত থাকিবলৈ ল'লে। এই নতুন ঠাইখনত তেওঁলোকে আগৰ দৰে সহজতে চিকাৰ, ফল মূল আৰু বনৰীয়া শস্যবোৰ নোপোৱা হ'ল। সেইবাবে তেওঁলোকে এটা কাম কৰিলে। তেওঁলোকে খাবলৈ অনা শস্যৰ বীজ কিছুমান নদী কাষৰীয়া এডোখৰ জীপাল মাটিত ছটিয়াই দি গজাবলৈ চেষ্টা কৰিলে। কিন্তু কি হ'ব? চৰাই-চিৰিকটিয়ে সেই বীজবোৰ খাই পেলালে। সেয়েহে তেওঁলোকে এটা বুদ্ধি উলিয়াই চৰাই-চিৰিকটিয়ে খাব নোৱাৰাকৈ বীজবোৰ মাটি খান্দি পুতি থ'লে। কিন্তু মাটিখিনি দ হোৱাৰ বাবে নদীৰ পানীয়ে গজালি ওলোৱা বীজবোৰ নষ্ট কৰি পেলালে। তেতিয়া পানীক দলে হাবিৰ পানী নুঠা নিৰাপদ ঠাইডোখৰ বাছি ল'লে। তেওঁলোকে শিলেৰে নিৰ্মিত কুঠাৰ, জোঙা লাঠি আদিৰে মাটি চহাই কোমল কৰি খেতিৰ বাবে উপযোগী কৰি ল'লে। সেই মাটিত গুটি সিঁচি তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিলে। এইদৰে কৃষিৰ আৰম্ভ হ'ল। তেওঁলোকে খেতি কৰা ঠাইৰ ওচৰে পাজৰে স্থায়ীভাৱে থাকিবলৈ ল'লে। গল্পটোৰ সহায়ত কেনেকৈনো মানুহে প্ৰথমে খেতি কৰিবলৈ আৰম্ভ কৰিছিল সেই বিষয়ে অনুমান কৰিব পাৰিলা। কিন্তু পৃথিৱীৰ সকলো ঠাইতে যে একে সময়তে বা একে কাৰণতে কৃষিৰ আৰম্ভ হৈছিল তেনে নহয়। তদুপৰি কিছুমান এনেকুৱা মানুহৰ দলো আছিল যিসকলে কাহানিও খেতি কৰা নাছিল। গল্পটো তোমালোকে শুনিলা, ভাল লাগিছে নিশ্চয় আৰু ভালদৰে বুজিও পাইছা। ঠিক আছে, এতিয়া উত্তৰ দিয়া। মই গল্পটোৰ পৰা কিছুমান তোমালোকক প্ৰশ্ন কৰিব খুজিছোঁ। পানীক নামৰ দলটোৱে কিয় অৰণ্যত ঘূৰি ফুৰিছিল? দ্বিতীয় প্ৰশ্ন, অৰণ্যত ঘূৰি ফুৰোঁতে পানীক দলটোৰ মানুহবোৰে কি লক্ষ্য কৰিছিল? তৃতীয়, কিয় তেওঁলোকে একে ঠাইতে বহুদিন ধৰি থাকি গৈছিল? চতুৰ্থ, পানীকসকল আগৰ ঠাই এৰি কিয় গুচি যাব লগা হ'ল? পঞ্চম, খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে কি কি সমস্যাৰ সন্মুখীন হৈছিল? ষষ্ঠ, তেওঁলোকে কিয় স্থায়ীভাৱে বসতি কৰিবলৈ ল'লে? এতিয়া তুমি গল্পটো তোমাৰ নিশ্চয় মনত আছে আৰু কথাখিনি তোমালোকে বুজিও পাইছা। এতিয়া এই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰা। উত্তৰবিলাক বহীত লিখা আৰু বিদ্যালয় খুলিলে বিদ্যালয়ৰ ছাৰ বাইদেউক দেখুৱাবা। খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী মানুহৰ আগতকৈ বেছি চোকা আৰু উন্নত সঁজুলিৰ আৱশ্যক হৈছিল। তেওঁলোকে শিলৰ অস্ত্ৰবোৰ শিলত ঘঁহি ঘঁহি
মিহি চকচকীয়া আৰু জঙা কৰি লৈছিল। তদুপৰি জন্তুৰ হাড়, দাঁত আৰু কাঠেৰে বিভিন্ন অস্ত্ৰ খেতিৰ উপযোগী কৰি তৈয়াৰ কৰি লৈছিল। তোমালোকক আগতেও এই কথাখিনি কৈছোঁ, মনত আছে চাগে? তোমালোকে এই কথাখিনিৰ কাৰণে তলৰ ছবিবোৰ চাব পাৰা। মই তোমালোকক কিছুমান ছবি দেখুৱাইছোঁ ইয়াতে। অসমৰ ডিমা হাছাও জিলাৰ দাওজালি হাডিং নামৰ ঠাইত আদিম মানুহে ব্যৱহাৰ কৰা শিলেৰে নিৰ্মিত কোৰ, শস্য গুৰি কৰা পতা আৰু মাটিৰ পাত্ৰৰ টুকুৰা পোৱা গৈছে। তোমালোকে যদি কেতিয়াবা তালৈ যোৱা তেতিয়াহ'লে তোমালোকে চাব পাৰিবা আৰু এইবিলাক সংগ্ৰহালয়ত ৰখা হৈছে। প্ৰাণীৰ লগত মানুহৰ সম্পৰ্ক আদিম যুগৰ পৰাই আছিল। মানুহে বনৰীয়া প্ৰাণী চিকাৰ কৰি তাৰ মঙহ খাইছিল। কেতিয়াবা চিকাৰলৈ গৈ প্ৰাণীৰ পোৱালিবোৰ বধ নকৰি ভৱিষ্যতে চিকাৰ নাপালে সেইবোৰ খাব পাৰিব বুলি লগত লৈ আহিছিল। তেওঁলোকে অঘৰী আছিল বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যাওঁতে তেওঁলোকৰ এই প্ৰাণীবোৰ লৈ ফুৰিছিল। কেতিয়াবা তেওঁলোকে প্ৰাণীবোৰৰ পিঠিত উঠি গৈছিল আৰু লগতে অনা বয় বস্তুবোৰ ইহঁতৰ পিঠিত কঢ়িয়াই নিছিল। তেওঁলোকে অভিজ্ঞতাৰ পৰা বুজি উঠিছিল যে মঙহ আৰু গাখীৰ পোৱাৰ উপৰি এই প্ৰাণীবোৰ আন কামতো ব্যৱহাৰ কৰিব পাৰি। সেয়েহে মঙহ গাখীৰ খোৱাৰ উপৰি কৃষিকাৰ্যত সহায় কৰিবলৈ আৰু বয়বস্তু কঢ়িয়াবলৈ তেওঁলোকে কিছুমান প্ৰাণী পুহিছিল। উদাহৰণস্বৰূপে গৰু, ছাগলী, গাহৰি, ভেড়া, ঘোঁৰা, গাধ ইত্যাদি। তেওঁলোকে চিকাৰত সহায় কৰা, ঘৰ পহৰা দিয়া আদি কামৰ বাবে কুকুৰ পুহিছিল। তোমালোকক ছবিত দেখুৱাইছোঁ। এই ছবিখনত তোমালোকে নিশ্চয় দেখিছা কুকুৰ এটা লৈ মানুহ এজনে গৈ আছে আৰু ঘৰত গাহৰি পুহিছে আৰু গৰু পুহিছে। এনেকুৱা ধৰণৰ ছবিত তোমালোকে দেখিছা আৰু আগৰ ছবিবিলাকতো তোমালোকে কিছুমান জীৱ জন্তু দেখিছা, হয়নে? এতিয়া কোৱা, আদিম মানৱে কি কি প্ৰাণী পুহিবলৈ লৈছিল? প্ৰাণীবোৰ কি কি কামত ব্যৱহাৰ কৰা হৈছিল? তোমাৰ সহায়ৰ বাবে কিছুমান মই ছবি আগবঢ়াইছোঁ। চোৱাচোন, ছবিবিলাক চাবা আৰু তাৰ পৰা কি কি প্ৰাণী পুহিবলৈ লৈছিল তাৰ পৰা তুমি নিজেই বাছি লিখিব পাৰিবা। আৰু এই প্ৰাণীবিলাক কি কি কামত ব্যৱহাৰ কৰা হৈছিল সেই কথাখিনি আমি আগৰ আলোচনাত আগবঢ়াইছোঁ, কথাখিনি আলোচনা কৰিছোঁ ভালকৈ, তুমিও বুজি পাইছা নিশ্চয়। তাৰ পৰাই এই প্ৰশ্ন দুটাৰ উত্তৰ তুমি লিখিব পাৰিবা। কৃষিকাৰ্য আৰম্ভ কৰাৰ পিছৰে পৰা মানুহৰ অঘৰী জীৱনৰ অন্ত পৰে। কৃষিকাৰ্যৰ বাবে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। এনেকৈয়ে লাহে লাহে দল বান্ধি স্থায়ীভাৱে থাকিবলৈ লোৱাৰ ফলত একোখন গাঁৱৰ সৃষ্টি হ'ল। অসমত কেতিয়াৰ পৰা মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে সেই বিষয়ে ইতিহাসত উল্লেখ নাই। অসম প্ৰাকৃতিকভাৱে অতি চহকী ৰাজ্য। পাহাৰ, মালভূমি, সমভূমি, নদ নদী, উপত্যকা, চৰ চাপৰি আদি প্ৰাকৃতিক উপাদানেৰে এই ৰাজ্যখন গঠিত। এনে প্ৰাকৃতিক অৱয়ৱে আদিম কালৰে পৰা মানুহক বসতিৰ বাবে আকৰ্ষণ কৰি আহিছে। সেয়েহে ৰাজ্যখনৰ সকলো অংশতে কম বেছি পৰিমাণে জনবসতি দেখিবলৈ পাওঁ। নিয়মীয়াকৈ বানপানী হোৱা নৈপৰীয়া অঞ্চলৰ পৰা একেবাৰে পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চললৈ অসমৰ সকলো অঞ্চলত মানুহৰ বসতি দেখা যায়। আমাৰ ৰাজ্যখনত বৰ্তমানে প্ৰায় 26,000খন গাঁও আছে। ইয়াৰে বেছিভাগ গাঁৱেই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমতল ভূমিত অৱস্থিত। পাহাৰীয়া জিলা দুখন অৰ্থাৎ কাৰ্বি আংলং আৰু ডিমা হাছাওত বহুতো গাঁও আছে। সমভূমি, মালভূমি, পাহাৰ য'তেই অৱস্থিত নহওক কিয় প্ৰতিখন গাঁৱৰে বৈশিষ্ট্য নিৰ্ভৰ কৰে তাৰ প্ৰাকৃতিক অৱস্থাৰ ওপৰত। এতিয়া আহা ভৈয়াম আৰু পাহাৰীয়া অঞ্চলৰ জীৱন ধাৰণৰ প্ৰণালী সম্পৰ্কে অলপ আলোচনা কৰোঁ। ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল ভূমি। সমতল ভূমিত নদ নদী, খাল বিল, পুখুৰী আদি থাকে। ভৈয়ামৰ মাটি পলসুৱা হোৱা বাবে কৃষিৰ উপযোগী। চোৱাচোন, তোমালোকৰ কাৰণে দুখন ছবি আগবঢ়াইছোঁ ইয়াতে, খেতি কৰি থকা ছবি। প্ৰথমতে আমি ভৈয়াম অঞ্চলৰ কথা আলোচনা কৰোঁ আহা। ভৈয়ামৰ সমতল ভূমিত মানুহে গাঁও পাতি বসবাস কৰে। গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকাৰ উপায় হ'ল কৃষি। সাধাৰণতে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ, নানা প্ৰকাৰৰ শাক পাচলি আদিৰ খেতি গাঁৱৰ লোকসকলে কৰা দেখা যায়। গাঁও অঞ্চলৰ কিছু লোক কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে। তোমালোকৰ কাৰণে ইয়াত ছবিত দেখুৱাইছোঁ, চোৱাচোন, কুটীৰ শিল্প। কুটীৰ শিল্প তোমালোকৰ কাৰণে এটা নতুন শব্দ, হয়নে? যদি বুজি পোৱা নাই মই কুটীৰ শিল্প সম্পৰ্কে অকণমান কৈ দিছোঁ। হাতে গঢ়া সাধাৰণ সা সঁজুলিৰ সহায়ত নিজ ঘৰৰ পৰিসৰৰ ভিতৰত থলুৱা কেঁচা সামগ্ৰীৰে যিবোৰ উদ্যোগ গঢ়ি উঠে সেইবোৰ উদ্যোগকে কুটীৰ উদ্যোগ বা কুটীৰ শিল্প বুলি কোৱা হয়। যেনে বয়ন শিল্প,
বাঁহ বেতৰ শিল্প, ভাস্কৰ্য শিল্প, মৃৎশিল্প, হাতীদাঁতৰ শিল্প, কাঁহ পিতলৰ শিল্প, কাঠ শিল্প ইত্যাদি। ভৈয়ামৰ গাঁও অঞ্চল। ভৈয়ামৰ গাঁওবোৰত বসবাস কৰা লোকসকলে উৎপাদন কৰা বিভিন্ন শস্য, ফল মূল, শাক পাচলি, মাটিৰ বাচন বৰ্তন, বাঁহ বেতৰ সঁজুলি আদি ওচৰৰ বজাৰসমূহত বিক্ৰী কৰি অৰ্থনৈতিকভাৱে লাভান্বিত হয়। কিছুসংখ্যক লোকে চাকৰি কৰিও জীৱিকা নিৰ্বাহ কৰে। গাঁও অঞ্চলৰ যাতায়াত ব্যৱস্থা উন্নত নহয়। যান বাহনৰ সংখ্যা কম। সাধাৰণতে শিক্ষা, চিকিৎসা, ব্যৱসায় আদিৰ সুবিধা কম। আজিকালি অৱশ্যে গাঁও অঞ্চলতো শিক্ষা, চিকিৎসা, যাতায়াত আদি যথেষ্ট পৰিমাণে উন্নত হৈছে। আৰু গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম বা কল কাৰখানাৰ সংখ্যা কম কাৰণে পৰিৱেশ প্ৰদূষণৰ পৰা গাঁও অঞ্চল সাধাৰণতে মুক্ত হৈ থাকে। আৰু গাঁও অঞ্চলত যথেষ্ট পৰিমাণে সতেজ পাচলি পোৱা যায়। স্থানীয় মাছ, স্থানীয় পাচলি, হাঁহ, কুকুৰা, কণী এইবিলাক স্থানীয়ভাৱে উপলব্ধ হয় গাঁও অঞ্চলত। সেইকাৰণে আমি ক'ব পাৰোঁ, এইখনি গাঁও বুকুৰ আপোন, ইয়াতেই দেখো নতুন সপোন। সাধাৰণতে গাঁৱেই হওক বা চহৰেই হওক, তাত বিভিন্ন ধৰণৰ সুবিধা অসুবিধা থাকিবই। গাঁৱত যিবিলাক অসুবিধা আছে সেইবিলাক চহৰত সুবিধা, আৰু চহৰত যিবিলাক অসুবিধা আছে সেইবিলাক গাঁৱত সুবিধা আছে। এই সম্পৰ্কে আমি পিছলৈ কথা পাতিম। ভৈয়ামৰ নৈপৰীয়া অঞ্চল। নৈৰ পাৰত বসবাস কৰা কিছু লোকে কৃষিকাৰ্যৰ লগতে মৎস্যজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে। আজিকালি গাঁও অঞ্চলত ডাঙৰ ডাঙৰ পুখুৰী খান্দি মীন পালন কৰি বহু লোকে অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে। গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি আদি পালন কৰিও এই অঞ্চলৰ মানুহে জীৱিকা নিৰ্বাহ কৰে। চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে। এতিয়া মই তোমালোকৰ অঞ্চলৰ কথা এটা সুধিব খুজিছোঁ। তোমালোকৰ অঞ্চলত কি কি শস্যৰ খেতি কৰা হয় ক'ব পাৰিবানে? যদি পাৰা তেতিয়াহ'লে আগৰ কেইটাৰ দৰে লিখি দিয়া। ঠিক আছে? আমি প্ৰাচীন কালৰ কাপোৰ পিন্ধিব নজনা কালৰ মানুহৰ কথা আলোচনা কৰিলোঁ। জুই আৱিষ্কাৰৰ কথা আলোচনা কৰিলোঁ। তেওঁলোকে খেতি আৰম্ভ কৰি গাঁও পাতি বসবাস কৰাৰ কথা আলোচনা কৰিলোঁ। ভৈয়ামৰ গাঁও অঞ্চলৰ জীৱন নিৰ্বাহৰ কথা আলোচনা কৰিলোঁ। নৈপৰীয়া অঞ্চলৰ কথা আলোচনা কৰিলোঁ। এতিয়া পাহাৰীয়া অঞ্চল, চাহ বাগিচা আদিৰ কথা আলোচনা কৰিবলৈ মন যোৱা নাইনে? তেতিয়াহ'লে আহা, আমি ভৈয়ামৰ চহৰ, পাহাৰীয়া অঞ্চল, চাহ বাগিচা অঞ্চল আদিৰ কথা পাতোঁ। ভৈয়ামৰ চহৰ। গাঁও অঞ্চলতকৈ চহৰ অঞ্চলত বসবাসৰ সুবিধা বেছি। চহৰৰ বাট পথ আহল বহল, যাতায়াতৰ বাবে সুচল। চহৰৰ জনবসতি ঘন, যান বাহনৰ সংখ্যা অধিক। ইয়াত যথেষ্ট বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান আদি থাকে। চহৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ডাঙৰ ডাঙৰ উদ্যোগসমূহ প্ৰতিষ্ঠা কৰা হয়। চাকৰি, ব্যৱসায় আদিয়েই চহৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায়। পাহাৰীয়া অঞ্চল। পাহাৰৰ ওখ চাপৰ ঠাইত বসবাস কৰা লোকসকলে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰে। খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। এই অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰা দেখা যায়। পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি ঝুম খেতি কৰে। তেওঁলোকে কৰা খেতিৰ ভিতৰত আহু ধান, মাকৈ, তিল, আদা, হালধি আদিয়েই প্ৰধান। ঝুম খেতি কৰাটো বৰ কষ্টকৰ। উৎপাদিত শস্যৰ কিছু অংশ নিজৰ বাবে ৰাখি বাকী অংশ বজাৰত বিক্ৰী কৰি অৰ্থনৈতিকভাৱে লাভান্বিত হয়। এই আলোচনাখিনিৰ লগতে তোমালোকক কিছুমান ছবিও দেখুৱাইছোঁ। চোৱাচোন ছবিবিলাক। কুকুৰা পালন, গাহৰি পালন, এইবিলাক ধৰণৰ ছবি দেখিছেনে? গাহৰি, গৰু, কুকুৰা আদি পুহিও পাহাৰীয়া অঞ্চলৰ লোকসকলে জীৱন নিৰ্বাহ কৰে। কিছুসংখ্যক লোক চাকৰি, ব্যৱসায় আদিতো জড়িত হৈছে। ইয়াৰ যাতায়াত ব্যৱস্থা ভৈয়ামৰ দৰে সুচল নহয়। এই অঞ্চলৰ মানুহে জীৱন নিৰ্বাহৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। এতিয়া মই তোমালোকক কিছুমান ছবি দেখুৱাইছোঁ। ইয়াতে দুই ধৰণৰ ছবি আছে। ইয়াতে ছবিবিলাক চোৱা আৰু তোমালোকক মই এটা কথা সুধিব খুজিছোঁ। ভৈয়াম আৰু পাহাৰীয়া অঞ্চলৰ পাৰ্থক্যসমূহ কি কি লিখিব পাৰিবানে? ভৈয়াম আৰু পাহাৰীয়া অঞ্চলৰ পাৰ্থক্যসমূহ তুমি এই ছবি দুখনৰ পৰাই কিছু পৰিমাণে গম পাবা, আৰু আমি ইতিমধ্যে এই কথাবিলাক আলোচনা কৰিছোঁৱেই। ঠিক আছে, লিখি দিয়া।
এতিয়া আহা আমি চাহ বাগিচা অঞ্চলৰ কথা আলোচনা কৰোঁ। অসমৰ ভৈয়াম আৰু পাহাৰীয়া দুয়ো অঞ্চলতে চাহ বাগিচা দেখা যায়। অসমত ব্যক্তিগত খণ্ড আৰু বিভিন্ন কোম্পানীৰ অধীনত চাহ বাগান আছে। বাগানত পুৰুষ মহিলা উভয়ে শ্ৰমিক হিচাপে কাম কৰে। তেওঁলোকে বাগানৰ কুমলীয়া পাত ছিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰপাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত। তেওঁলোকে বাগানত শ্ৰম কৰি পোৱা উপাৰ্জনৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকৰ বাবে স্কুলৰ ব্যৱস্থাও আছে। চাহ বাগিচাৰ পৰিচালকৰ অধীনত কাম কাজবোৰ চলি থাকে। বৰ্তমান শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চাহ শ্ৰমিকসকল আগবাঢ়ি গৈছে। আমি বহু কথা আলোচনা কৰিলোঁ, বহুত ছবি চালোঁ, হয়নে? এতিয়া চিন্তা কৰি লিখা। সাধাৰণতে কোনো এটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশে মানুহৰ জীৱন ধাৰণৰ প্ৰণালীত কেনেধৰণে প্ৰভাৱ পেলায় লিখা। পাৰিবানে লিখিব? অকণমান যত্ন কৰাচোন। জানি লওঁ আহা। গাঁও অঞ্চলৰ বেছিসংখ্যক লোকেই কৃষিকৰ্ম, কুটিৰ শিল্প, মীন পালন, হাঁহ কুকুৰা পালন ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি সীমিত সা সুবিধাৰ মাজেৰে সমাজ পাতি বসবাস কৰে। অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো ঠাইতে গাঁও অঞ্চল আছে। শিল্প, বাণিজ্য, চাকৰি, ব্যৱসায় আদিৰ সুবিধা থকা আৰু উন্নত শিক্ষা, চিকিৎসা, যাতায়াত, বিজুলী, পানী আদিৰ ব্যৱস্থা থকা ঘন জনবসতিপূৰ্ণ অঞ্চলসমূহেই হ'ল চহৰ অঞ্চল। অসমত ভৈয়াম, পাহাৰ দুয়ো ঠাইতে চহৰ অঞ্চল আছে। এতিয়া তোমালোকে আৰু এটা কাম কৰি দিব লাগে। তুমি বাস কৰা ঠাইখনৰ 5টা পৰিয়ালৰ সদস্যসকল কেনেকুৱা জীৱন ধাৰণৰ কৰ্মত জড়িত হৈ আছে তাৰ তথ্য সংগ্ৰহ কৰি তলৰ তালিকাখনৰ আৰ্হি অনুসৰি নিজৰ বহীত লিখা। এই ক্ষেত্ৰত তুমি বিদ্যালয়ৰ ছাৰ বাইদেউৰ সহায় ল'ব পাৰিবা। ঠিক আছে? যদি বিদ্যালয় বন্ধ আছে তেতিয়াহ'লে তুমি ঘৰত তোমাৰ এই সম্পৰ্কে সুধিব পৰা যদি কোনোবা আছে, নাইবা চুবুৰীয়াত যদি কোনোবা আছে সুধিব পৰা, যদি তুমি যাব পৰা কণ্ডিশ্যনত আছে তেতিয়াহ'লে তেওঁলোকৰ পৰামৰ্শ লৈ তুমি এই তালিকাখন পূৰাই দিবা। ঠিক আছে? আলোচনাখিনি তোমালোকৰ কেনেকুৱা লাগিছে? ভাল লাগিছে নিশ্চয়। যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা। ঠিক আছে? আগলৈ এনেকুৱা ধৰণৰ পাঠ তোমালোকৰ মাজলৈ পুনৰ লৈ অহাৰ আশাৰে আজিলৈ সামৰিছোঁ। লগতে তোমালোকে কুশলে থাকা তাৰেই কামনা কৰিছোঁ। শ্ৰেণীটোত অংশগ্ৰহণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ। শ্ৰেণীটো তোমালোকলৈ আগবঢ়োৱাত সহায় কৰিলে ভিডিঅ'গ্ৰাফীত নাজদিন চুলতানা আৰু এডিটিঙত আৰ্টছাদ মুতালিব। আগলৈ আৰু এনেকুৱা ধৰণৰ ক্লাছ পাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা।